হয় আজি তামুলপুৰ জিলাৰ আজি নাগৰিজুলি সমষ্টিত আজি আমি উপস্থিত আছোঁ আৰু ইয়াতে আপোনালোকে চাইছে যোগদান সভা আৰু ইয়াতে চাইছে নাগৰিজুলিবাসীয়ে জয় ভাৰত পাৰ্টিক বিপুল সঁহাৰি জনাইছে আৰু চাওক আমি জয় ভাৰত পাৰ্টি আমাৰ নতুন দল 2024 বৰ্ষৰ 9 নৱেম্বৰত আমাৰ এই দলখন জন্ম হৈছিলে আৰু ইয়াৰ পিছে আমি পঞ্চায়ত ইলেকশ্যন খেলিছিলোঁ পঞ্চায়ত ইলেকশ্যনৰ পিছত এটা পৰিষদীয় ইলেকশ্যন আৰু পৰিষদীয় ইলেকশ্যনত আমাৰ 5টা জিলাত আমাৰ জয় ভাৰত পাৰ্টিৰ তীব্ৰ গতিত আমাৰ প্ৰচাৰ কাৰ্য চলি আছে আৰু ইতিমধ্যে আমি 15টা সমষ্টি আমি বাছনি কৰিছোঁ কেণ্ডিডেটো ৰেডি হৈছে আৰু এই 15টা সমষ্টিত আমাৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি আৰু বুথ লেভেলৰ কমিটিও ইতিমধ্যে আমাৰ সমাপ্ত হৈছে বনাই পেলাই আমি শেষ কৰিছোঁ আৰু জয় ভাৰত পাৰ্টিয়ে এইবাৰ বিটিচিত যে ফলাফল ভাল কৰিব সেইটো নিশ্চিত কি কাৰণত আচলতে আপোনালোকে চাওক আজি বিটিআৰ বুলি নহয় সমগ্ৰ অসমতে আজি যিকোনো চৰকাৰ আহক আজি আদিবাসীসকলক বা অন্য পিছপৰা জাতিক সদায় যিকোনো চৰকাৰ আহিলে ভোট বেংক হিচাপত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আপোনালোকে চাব অসমৰ আদিবাসীসকলৰ যি সমস্যা এই সমস্যাৰ প্ৰতি কোনোদিনো চকু দিয়া নাই আজি জনজাতিকৰণৰ কথাই হোক মাটিৰ পাট্টাৰ কথা হোক চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নতমেই হোক আজি এইবিলাক ইছ্যুৰ পৰা মানে ঢাল খাই পেলাই তেওঁলোকে নতুন স্কিম দিব বিচাৰে ৰাস্তা ঘাটৰ কাম এটিকুলি দুটি পা যি 5,000 টকা সেই টকা বা আমাৰ ৰাস্তা ঘাট আমাৰ তেনেকুৱা এতিয়া আমি বিচাৰা নাই আমাৰ আদিবাসীসকলৰ যি প্ৰটেক্স মানে আমাৰ আদিবাসীৰ যি পাইপ সেই পাইপহে দিব লাগে আজি জনজাতিকৰণেই হোক বা চাহ শ্ৰমিকৰ দৈনিক মজুৰিহে আমাক লাগে যেতিয়া আমাৰ দল সংগঠনেই হোক আমাৰ যেতিয়া বিৰোধ কৰিব ধৰে বিজেপি চৰকাৰক তেতিয়াই এই ইছ্যুটো ঢাকিবৰ কাৰণে এটিকুলি দুটি পাতৰ নিচিনা 5,000 টকা তেওঁ দিব বিচাৰিছে গতিকে সেইবিলাক কথা আমাৰ জৰুৰীহে আমাক লাগে যেতিয়া আমাৰ দল সংগঠনেই হোক আমাৰ যেতিয়া বিৰোধ কৰিব ধৰে বিজেপি চৰকাৰক তেতিয়াই এই ইছ্যুটো ঢাকিবৰ কাৰণে এটিকুলি দুটি পাতৰ নিচিনা 5,000 টকা তেওঁ দিব বিচাৰিছে গতিকে সেইবিলাক কথা আমাৰ জয় ভাৰত পাৰ্টিৰ দৃষ্টিগোচৰ হৈছে আৰু আমি এই দলটো আচলতে আমি জয় ভাৰত পাৰ্টি আচলতে আমি বিজেপিৰ বিৰোধে আমি এই দলটো খুলিছোঁ চাবলৈ যায় আজি হাগ্ৰামা চৰকাৰে আজি ইয়াতে হাগ্ৰামাৰ নেতৃত্বত ইয়াতে 17 বছৰ তেওঁলোকে ৰাজত্ব কৰিলে তেওঁলোকৰ দিনত বিভিন্ন ধৰণৰ মানে দুৰ্নীতি কৰাৰ অভিযোগ আছে যি ধৰণৰ কাম কৰিব লাগিছিল তেওঁলোকে কিন্তু কৰিব পৰা নাই তাৰপিছত 2020 চনত আপোনাৰ প্ৰমোদ বড়ো ডাঙৰীয়া পৰিৱৰ্তনৰ নামত যি চৰকাৰ গঠন কৰিলে প্ৰমোদ বড়োৰ ওপৰতো যি ৰাইজে আশা কৰিছিলে সেয়া নহয় আজি আপোনালোকে চাব আজি যোৱাকালি যি মাটিৰ পাট্টা দিয়াৰ যোনটো লিষ্ট ওলাইছে আপোনালোকে চাব বিটিআৰত এটা বিশেষ জাতিক বাদ দি পেলাই বেলেগ কোনো জাতিক মাটিৰ পাট্টা দিয়া নাই আপোনালোকে চাব গতিকে আজি তেওঁলোকে যি ধামালি মাৰি আছে যি টেটু ফালি কৈ আছে যে সকলো জাতি জনগোষ্ঠীক আমি লৈ পেলাই কাম কৰি আছোঁ একচুৱেলি নহয় প্ৰমোদ বড়ো চৰকাৰে একচুৱেলি ফেলাৰ হৈছে বিটিচিত তেওঁ উন্নয়নমূলকটো কাম কৰিব পৰাই নাই আৰু তেওঁলোকে বিশেষ এটা জাতিক লৈ পেলাই তেওঁলোকে কাম কৰি আছে গতিকে বিশেষ এটা জাতিক উন্নতি কৰিলে সকলোৰ উন্নতি নহয় গতিকে ইয়াতে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে বিভিন্ন ধৰ্মৰ আছে বিভিন্ন ভাষী লোক আছে ইয়াতে ৰাজনীতি কৰিবলৈ হ'লে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ইয়াতে ৰাজনীতি কৰিব লাগিব গতিকে এক পক্ষ তেওঁ ৰাজনীতি কৰাৰ দেখা গৈছে গতিকে জয় ভাৰত পাৰ্টি নতুন প্ৰজন্মক লৈ পেলাই আহিছে আৰু বিটিআৰবাসী ৰাইজে জয় ভাৰত পাৰ্টিক ইতিমধ্যে আঁকোৱালি লৈছে আপোনালোকৰ সম্ভাৱনা আমাৰ চাওক 15টা এতিয়া আমাৰ ৰেডি হৈছে আৰু অন্য সমষ্টিৰ পৰাও আমাৰ প্ৰাৰ্থীসকলে যোগাযোগ কৰি আছে আপোনালোকে জানে BPF দলে মানে এইবাৰ কেণ্ডিডেট বা টিকেট দিয়াৰ নামত কেণ্ডিডেটৰ পৰা তেওঁলোকে 2 লাখকৈ টকা সংগ্ৰহ কৰিছে এটা সমষ্টিৰ পৰা তেওঁলোকে 2-3জনকৈ কেণ্ডিডেট তেওঁলোকে পইচা দি আহিছে আজি এজন কেণ্ডিডেট টিকেট পোৱাৰ লগে বাকী কেণ্ডিডেট কিন্তু BPF দলৰ কিন্তু বিদ্ৰোহ হৈছে আৰু তেওঁলোকে আমাৰ লগত যোগাযোগো কৰি আছে গতিকে আমাৰ কমসে কম 30-35টা সিট আমি কেণ্ডিডেট দিবলৈ হয়তো সক্ষম হ'ম আৰু যিসকলে বিজেপিৰ পৰা কেণ্ডিডেট টিকেট নাপাব যিসকলে UPPৰ পৰা টিকেট নাপাব গোটেইসকলে আমাৰ লগত যোগাযোগ কৰি আছে গতিকে আমাৰ এইবাৰ যিখিনি আমি কেণ্ডিডেট দিম বা যিখিনিত আমি খেলিম আমি মোটামুটি আমাৰ ফলাফল ভাল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস